ফাৰ্নিচাৰ কালাৰ থাকে, খিৰিকী দৰ্জা আমাৰ আপোনাৰ সোফা সেট পালেং সেইবিলাকত দিয়া হয়, সেইটো কালাৰ আমি কৰিবলৈ ওলাইছোঁ। বাৰ্নিছ নহয়, এইটো মানে সেইটো মানে কালাৰ লগাব লাগে পালেং সেইবোৰ লগত, সেইটো আমি লগাম ফাৰ্নিচাৰ কালাৰ। প্ৰথমতে আপোনাক কি লাগিব মই দেখাই দি আছোঁ আপোনাক। প্ৰথমে আপোনাক লাগিব এইটো ডাইলিউটাৰ পলিছ থিনাৰ, এইটো স্পিৰিট বুলিও ক'ব পাৰি, এইটোৰ লগত এইটো মিশ্ৰণ লাগিব আমাক, মিক্স কৰিব লাগিব এইটো দুইটাই। এৰাতি বা দুৰাতি তেনেকুৱা তিয়াই থ'ব লাগিব, যিমান বেছি হয় মানে ভাল হ'ব, ৰংটো আপোনাৰ ভাল হ'ব। আমি যেনেকুৱা এইটো বনাই থৈছোঁ অলৰেডি। এইটো কিমান দিন হৈছে? এইটো 4-5 দিনমান হৈছে, 4-5 দিন সেনেকুৱা হৈছে। এইটো আপোনাৰ ধৰি লওক আধা লিটাৰ পৰা আধা ল'ব, আধা লিটাৰত মানে 50 গ্ৰাম 100 গ্ৰাম এনেকুৱা দিব লাগিব মিশ্ৰণখিনি। এইটো লাগিব আমাক আপোনাৰ। তাৰপিছত আপোনাক লাগিব এইটো হৈছে আপোনাৰ আৰ্ট কালাৰ, এইটো পানীৰে মিক্স কৰি আপোনাৰ লগাব লাগিব। কিমান পানী দিব লাগিব? এইটো পানী ধৰি লওক আপোনাৰ ইমান আপোনাৰ তৰলো নহয়, অলপ পেষ্ট এটা বনাব লাগিব আৰু মানে বেছি পানী নিজে সেনেকুৱা বেছি জুলীয়াও নহয়, বেছি সেনেকুৱা টাইপৰ লাগিব। আৰু শেষত আপোনাৰ লাগিব এইটো ফিনিচাৰ, এইটো মানে জিলিক মিলিক কৰিব, অলপ চাইনিংটো আহিব আৰু টাৰ্পিন তেলৰ সৈতে, এইটো টাৰ্পিন তেল দিব লাগিব এইটো। আৰু আপোনাৰ চিৰিজ পেপাৰ লাগিব আমাক। প্ৰথমতে আমি কিন্তু চাফা কৰি ল'ব লাগিব চিৰিজ পেপাৰেৰে, ডাঙৰ লাগিব আৰু মই দেখাই আছোঁ এইটো যে কেনেকুৱা কৰে। বাকী এইখিনি যোগাৰটো লাগিব আপোনাক কৰিবৰ কাৰণে। আৰু আপোনাৰ কাপোৰটো লাগিব, যিটো মানে আপোনাৰ তাত ৰং লগাবৰ কাৰণে এনেকুৱা ধৰণৰ পায়, সেইটো দিলেহে ভাল হ'ব আপোনাৰ। নহ'লে আপোনাক বেলেগ কাপোৰ যদি দিয়ে আপোনাৰ ৰংটোত চহি ল'ব ভালকৈ, মানে ভালকৈ নালাগিব, কালাৰ উঠি যাব। সেইকাৰণে আপুনি ঠিক আছে, এতিয়া দেখাওক আপুনি। চিৰিজ পেপাৰ এনেকুৱা লৈছোঁ মই ক'লা, এইটো অলপ বেছি খহটা আছে কাৰণে মই এইটো লৈছোঁ। নহ'লে উডৰ কাৰণে আপোনাৰ 100 বা সেনেকুৱা 80 সেনেকুৱা চিৰিজ পায় বা 150 এইবোৰ লগাব পাৰে। এইটো অলপ খহটা আছে কাৰণে এইটো দি বচি আছোঁ, চিৰিজ লগাব লাগিব। তাৰপিছত এইখিনি শুকাব দিব লাগিব। তাৰপিছত চিৰিজ মাৰিব লাগিব। এইবোৰ অলপ শুকালে, অলপ শুকোৱাৰ পিছত ভালকৈ শুকোৱাৰ পিছত আমি চিৰিজ মাৰিব লাগিব। নেক্সট লগাই লোৱা হ'ল, এতিয়া যে লগাইছিলোঁ এটা লেয়াৰ পানীৰে মিলাই অলৰেডি চিৰিজ মাৰি গ'লোঁ। চিৰিজ মৰাৰ পিছত মচি ল'লোঁ অলপ ভালকৈ লেয়াৰ। তাৰপিছত আমি এতিয়া যিটো মানে পলিচ যিটো মিক্স কৰিছিলোঁ যে আমি স্পিৰিট আৰু এই অলপ ৰঙা সেইটো কালাৰটো, এইটো এতিয়া লগাম ইয়াতে। লগাব লাগিব, লগাই থাকিব লাগিব আৰু চিৰিজ মাৰি গৈ থাকিব লাগিব। যেতিয়া শুকাই লগাই থাকিব লাগিব, অলপ শুকালে আকৌ চিৰিজ মাৰি 100 বা 150 নাম্বাৰেৰে চিৰিজ মাৰি আকৌ লগাব লাগিব। এইটো তেতিয়ালৈকে কালাৰটো ভাল নাহে।